ভবাবোৰ বাস্তৱ নহ'বও পাৰে, ভাৱনা হৈও থাকি যাব পাৰে, অথচ ক'বলৈ গ'লে ভাষাহীন হৈ পৰে। কিছুমানে হয়তো এতিয়া তাইক দেখিছে, কিন্তু আগৰ দৰে নহয়। তাই এতিয়া সম্পূৰ্ণ পৃথক হৈ পৰিছে। তাইৰ হাঁহিটো অলপ পৃথক হৈ পৰিছে। তাইৰ দায়িত্ব বাঢ়িছে, আনফালে তাইৰ মানসিকতা হেৰুৱাইছে। সঁচাকৈ বৰ নিষ্ঠুৰ নিয়তি। কাৰোবাৰ সপোন জানো এনেকৈ কাঢ়েনে? নাপায়। আজিৰ সময়খিনি সঁচাকৈয়ে বহুতেই পৃথক হৈ পৰিল। তাইৰ যিখিনি সময়ত নিজৰ 10 গুণ যত্ন ল'ব লাগিছিল, আৰু সেই সময়ত অথচ মানুহবোৰ ক'বলৈ যেন মুখৰ মাতেই হেৰাই যায়। মই সপোন, আৰু বৰলুইতৰ সিটোপাৰে তাই, এটা আধৰুৱা সপোন। আহিব, এদিন আহিব, এদিন দুখ হ'লে এদিন নিশ্চয় সুখ হ'ব। শিলৰ খুঁটিৰ দৰে বিশ্বাস। অন্তৰখন সকলোৰেই পাতল নহয়। তাই কান্দিলে যে আনেও সমভাগী হ'ব, তাই হাঁহিলে আনেও হাঁহিব। এতিয়া তাই ৰ'দ বৰষুণ চিনি নাপায়, চিনি পায় বৰলুইতৰ পাৰটিহে। কাৰণ বৰলুইতৰ পাৰতেই তাইৰ বহু স্মৃতি জড়িত। মানুহে ভয় কৰে আন্ধাৰত বৰলুইতৰ পাৰঘাট, কিন্তু তাই মাজ ৰাতিও বৰলুইতৰ পাৰত বহি কথা পাতে, গান গায়, বৰলুইতৰ সৈতে ধেমালি কৰে। সকলোবোৰ এদিন ইতিহাস হ'ব, এদিন তাইও হেৰাই যাব, ইতিহাস হ'ব। তথাপি যেন মানুহৰ লোভ, মোহ, অহংকাৰ, ঘৃণা, বেয়া নজৰ হেৰাই নাযায়। হয়তো বৰলুইতেও সেয়ে নাকান্দে। বৰলুইতে তাইৰ দুখত কিয় কান্দিব? তাইওতো মানুহেই। চকুযোৰ জিলমিল কৰে, দূৰৈৰ পৰা ফেৰীখন আহে, তাই দেখা পায়। কিন্তু সেই দিনটোৰ দৰেই বৰলুইতৰ মাজতেই হেৰাই যায়। তাই চকুহাল মোহাৰি মোহাৰি বাৰে বাৰে চায়, কিন্তু নাই। তাই চিঞৰে, বাৰে বাৰে চিঞৰে। চিঞৰবোৰ ঠেকা খাই উভতি আহে, আৰু তাইৰ কাণতেই পৰেহি লাহেকৈ, কমল, কমল, আৰু উভতি নাহে। তাই বৰকৈ চিঞৰে। তাইৰ চিঞৰ শুনি মানুহবোৰে পাগলী বুলি কয়। ঠিকেই, সেইদিন ধৰি তাই বৰলুইতৰ পাৰৰ এজনী পাগলী। এখন দলং হ'ব, আৰু এটা নতুন জীৱন। তাই কমলৰহে আছিল, তাইক পাপে চুলে। সেয়ে তাই আৰু ঘৰখনলৈ উভতি নগ'ল। তাই বৰলুইতৰ পাৰতেই চিৰদিন থাকিল। এতিয়া বৰলুইতৰ পাৰত তাই এখন নতুন দলং হোৱাৰ সপোন দেখিছে। তাই দলংখন হোৱাৰ পাছতেই কমলৰ ঘৰখন বিচাৰি ওলাবগৈ। কমল যে বৰলুইতৰ মাজত হেৰাই গ'ল, সেই কথা ক'বগৈ। কিন্তু তাই নকয় যে তাই কমলৰ কোনোবা আছিল। আপোনজনৰ ওচৰত সেই কথা ব্যক্ত কৰোঁতে হয়তো তাই থিৰেৰে ৰ'ব নোৱাৰিব। বৰলুইতৰ দৰেই দুচকু ভৰি পৰিব। তাইৰ অন্তৰৰ কান্দোন কোনে বুজিব? বুকুৰ ভিতৰখনত যে নোপোৱা মৰমবোৰে তাইক পাগল কৰিছে, সেই কথা কোনে বুজিব? স্বাৰ্থপৰ। তাই বুজে, তাই জানে, সেয়ে তাই আজিকালি নাকান্দে। তাই বৰলুইতৰ সৈতে সমভাগী হ'ব খোজে। তাই অলীক কল্পনা নকৰে। যি কৰে তাই বাস্তৱবোৰেই কৰে। বৰ বেছিকৈ মনত আশা বান্ধি নিজৰ মনটোক কষ্ট দিব নোখোজে।
আৰুনো নিজৰ সৈতে কিমান যুঁজিব। কোনোবাই যদি তাইক আমনি কৰি কন্দুৱাব খোজে, তেতিয়া তাই এটাই উত্তৰ দিয়ে, বৰলুইতে নাকান্দে, বৰলুইতে কান্দিব নাজানে। আৰু মই সপোন। আৰু এয়াই বৰলুইতৰ পাৰৰ ৰিম্পী আৰু কমলৰ আধৰুৱা কাহিনী। আৰু যদি কেতিয়াবা বৰলুইতৰ পাৰত ৰিম্পীক লগ পালে দেখিবা, তাই অত্যাচাৰ হৈও নাকান্দে, সেইবাবেই কিজানি বৰলুইতে নাকান্দে, বৰলুইতে নাকান্দে। ধন্যবাদ।